এদিন এক ঘন্টা, এক মুহূর্ত, তিনিটা জীবন, বেলেগ বেলেগ পথ, একই সমাধান। স্বর্গই শিয়ৰে, পৃথিৱী নীৰৱ, জীৱনৰ আটাইতকৈ অদ্ভুত সময় কি? সদায় নিখুঁত, কোনো ভ্ৰম নাই, দৈনিক কাম সময়মতে কৰোঁ। মই সততাৰ সৈতে জীয়াই আছো, কিন্তু ট্ৰাকৰ খুন্দা সমাপ্ত। এয়া সকলো অৰ্থহীন, ধৰ্মই মোক বচাব নোৱাৰিলে, ভাগ্যই মোক হত্যা কৰিলে। পইচা পইচা সৰ্বশ্ৰেষ্ঠ ঈশ্বৰ, উৎকোচ লোৱা এটা দৈনিক ধৰ্ম। গাড়ী বাংলো বিলাসিতা, এদিন হঠাতে বন্দুকৰ গুলি, ধুম খতম। কলা টকা, কিন্তু জীৱন খন্তেকীয়া, নিথৰ কফিনত বন্ধ হ'ল। বতাহে কৈছিল মোৰ একো মূল্য নাই, ৰোগ আছিল কিন্তু কোনো হত নাছিল। এদিন মই উশাহ হেৰুৱালো, সমাধি নাই, চকু পানী নাই, কেৱল মাটিৰ ধূলি। এজন প্ৰকৃত মানুহ, দুৰ্নীতিৰ চৈতান, আৰু ৰাস্তাৰ বোকাটোৰ মানুহজন। তেওঁলোক তিনিওজন একেদিনাই অন্ত হ'ল, ইয়াৰ কোনো অৰ্থ নাই, এয়া সকলো অযুক্তিকৰ। স্বৰ্গই ক'লে ভাগ্য, নৰকে ক'লে পাপ, পৃথিৱীয়ে ক'লে